हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे। आज मैं आको एटा नतुन रेसिपि লৈ আহিছোঁ। रेसिपिটো देखात पनीरर दरे किन्तु एटु एक्चुअली मैं बनाइছোঁ कणी दी माने डिम दी बनाइছোঁ। आहकचोन केनेকৈ बनाइছোঁ चाই लওঁ। यार बारे मैं कणी लैছোঁ 4टा। এতিয়া এই কণী 4টা মই ভালদৰে ফেটি লম। মন কৰিব যাতে কণীৰ বাকলিটো ইয়াত পৰি নাযায়। ধুনীয়াকৈ ফেটি ললো মই এতিয়া। ইয়াত মই দিম অকণমান জলকীয়া পাউডাৰ। তাৰ পিছতে অকণমান ইয়াত মই হালধি পাউডাৰ দি লম। এতিয়া ইয়াত অকণমান মই নিমখ দি লৈছোঁ। তাৰ পিছতে এতিয়া ধুনীয়াকৈ ফেটি লম গোটেই মিশ্ৰণখিনি যাতে ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া মই ষ্টিলৰ বাটি এটাত অকণমান ৰিফাইন তেল সানি ল'ম, যেনেকৈ আমি কেক বনালে সানি লওঁ যাতে মানে তলত লাগি নধৰে বস্তুখিনি। এতিয়া সেই কণীৰ বেটাৰটো ইয়াত দি দিম। তাৰ পিছতে এতিয়া কেৰাহী এখনত পানী গৰম হ'বলৈ দি পিনে তাত ষ্টেণ্ড এডাল দি পিনে বাটিটো ইয়াত বহাই দিছোঁ ঢাকন এখন দি পিনে। এতিয়া লাহে লাহে সিজিবলৈ আৰম্ভ হৈছে। এতিয়া প্ৰায় কটৰ এখন দি চাইছোঁ প্ৰায় সিজিয়ে গৈছে। এতিয়া এইটো নমাই ল'ম, ঠাণ্ডা হ'বলৈ দিম। ইয়াৰ পাছতে মই গ্ৰেভিটোৰ বাবে লৈছোঁ টমেটো পিউৰি। 2টা টমেটো মই পিচি লৈছোঁ, গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছতে 2টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু আদা ৰচুনৰ পেষ্ট আৰু মান ধনিয়া। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাত তেল দি ল'ম। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে যদি ইচ্ছা কৰে। তাৰপিছতে তেজপাত এখিলা মই তেলত দি লৈছোঁ। এতিয়া এই তেলত দিছোঁ মই ইলাইচি 2টা, লং 3টা আৰু দালচেনি 3-2খৰমান। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ইয়াৰ ওপৰত দি দিছোঁ আৰু ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া ইয়াৰ ওপৰত দি দিম আদা ৰচুনৰ পেষ্টটো। এতিয়া ইয়াৰ ওপৰত দি দিম মই হালধি এচামুচ, জিৰা পাউডাৰ এচামুচ আৰু ধনিয়া পাউডাৰ এচামুচ। এতিয়া ইয়াৰ ওপৰত দি দিম বিলাহীৰ পিউৰিখিনি। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম যাতে বিলাহীৰ কেঁচা গোন্ধটো সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু ইয়াৰ পৰা তেলটো ছেপাৰেট হৈ যায়। তেলটো লাহে লাহে ইয়াৰ পৰা ছেপাৰেট হৈছে। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া তেলটো সম্পূৰ্ণৰূপে ছেপাৰেট হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত মই গৰম পানী অকণমান দি লৈছোঁ। এতিয়া মই দি দিছোঁ ইয়াত কৰ্ণফ্ল'ৰ আধা চামুচ, অকণমান গ্ৰেভিটো ডাঠ হ'বৰ বাবে। এতিয়া কণী বেটাৰটো মই ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত যেতিয়া ঠাণ্ডা হৈ গ'ল তাৰপিছতে মই এইখিনি কিউব চাইজত কাটি লৈছোঁ। এতিয়া চাওকচোন কিমান কোমল হৈ গৈছে, স্পঞ্জি টাইপৰ হৈছে। এতিয়া মই এই কিউবখিনি অকণমান ৰিফাইন তেলত ফ্ৰাই কৰি ল'ম, কিন্তু ডিপ ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰিব কোমল হোৱাকৈ। এতিয়া গ্ৰেভিখিনিৰ ওপৰত পনীৰ কিউবখিনি দি দিম। এতিয়া ইয়াৰ ওপৰত মই ফ্ৰেছ ক্ৰীম 2 চামুচ দি দিম। এতিয়া ইয়াৰ ওপৰত দি দিম মই গৰম মছলা আধা চামুচ। এতিয়া দি দিছোঁ কচুৰি মেথি অলপ। এতিয়া ইয়াৰ ওপৰত দি দিম মই কাটি থোৱা মান ধনিয়া। এতিয়া ৰেচিপিটো প্ৰায় ৰেডি হৈয়ে গৈছে। নিজৰ হিচাপ অনুসৰি গ্ৰেভিটো কিমানখিনি ৰাখিব সেই অনুযায়ী পানী দি ল'ব। কিমান যে ভাল লাগে এনেকৈ বনাই খাই চাবচোন। আলহীয়ে গমেই নাপাব আপুনি আলহীক
পনীৰে খুৱাইছে নে কণীয়ে খুৱাইছে। গতিকে বনাই খাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে খাই। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ৰেচিপিত লগ পাম, তেতিয়ালৈ বাই বাই।